এনডিএ ডেপুটি চিফ তাৰমানে ৰেহন ডিমাৰ কথা হৈছে এইটো ব্যক্তিগত কথা আমাৰ দলৰ সিদ্ধান্ত নহয় এই সময়ত তেনেকুৱা চিন্তা কৰা নাছিল কিন্তু এইবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহাৰ পিছত চিফ মিনিষ্টাৰ হোৱাৰ পিছত আমাৰ চুক্তিকাৰী বিটিচি বাহিৰত থকা এক্সপেঞ্চিভসকলক যি ধৰণৰ আৰ্থিক অনুদান দিলে তাৰ কাৰণে মই বড় সোসাইটি বা আমি দল হিসাবে হোক বা এক্সপেঞ্চিভ ওয়েলফেয়ার সোসাইটি হোক আমি আমি ধন্যবাদ দিছোঁ বিটিচিত কংগ্ৰেছে খুব জোৰদাৰ মানে কেম্পেইন আৰম্ভ কৰিছে কৈছে যে তাত ভাল ফলাফল হ'ব এনেকুৱা ধৰণৰ যিমান জোৰদাৰ কৰিলেও একো নাই বিটিচিত আমি বেলেগ এটা কথা জনগোষ্ঠীৰ চিটৰ কিমানটা আশা কৰিছে 15টা সিট নহয় আপোনালোকে 15টা 126টা সিটত আমি এনডিএ হিসাবে ইলেকশন খেলি 15টা 126টা কোনা 126টাত আমি 100টা পাম এনডিএ হিসাবে মানে এলায়েন্স থাকিব এনডিএ মানে কি বুঝা যায় কি এলায়েন্সৰ কথা কৈ এনডিএ আছে এনডিএ হিসাবে আমি 126টাত আমি খেলিম ইয়াৰ পিছত 100টাই আমাৰ এনডিএ কিন্তু কংগ্ৰেছে যে কৈ আছে তাতে মানে তেওঁলোকে ভাল ফলাফল কৰিব 26 কংগ্ৰেছৰ লগত আমিও বহুত বছৰ একেলগে চৰকাৰ চলাইছে একেলগে মিত্ৰতা কৰিছে কিন্তু আমি জানো কংগ্ৰেছৰ দুৰ্বলতাটো ক'ত 6 জনগোষ্ঠী জনজাতিকৰণ দিব লাগে বুলি আপুনি কৈছে 6 জনগোষ্ঠী যিটো এছচিকৰণৰ সমস্যা অসমত বিভিন্ন অঞ্চলত আলোচনা হৈ আছে আমিও জানো কিন্তু আমি বিপিএফ দল হিচাপে বা বিটিচি চৰকাৰ হিচাপে আমি 6 জনগোষ্ঠীৰ এছচিকৰণৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই খালি কথা সেইটোৱে প্ৰেজেণ্ট ট্ৰাইবেলে একো নষ্ট হ'ব নালাগে একো ইফেক্ট হ'ব নালাগে এক্সিষ্টিং ট্ৰাইবেলৰ কথা আৰে 6 জনগোষ্ঠীক যদি এছ টি দিব লাগে তেতিয়াহ'লেতো সংবিধান এমেণ্ডমেণ্ট কৰিবই লাগে এইটোতো নতুন কথা নহয় বা নতুন বিষয় নহয় এমেণ্ডমেণ্ট কৰিহে এছটিকৰণৰ সমস্যাটো সমাধান কৰিব পাৰিব আৰু কথা সেইটোৱে আমাৰ প্ৰেজেণ্ট ট্ৰাইবেলটো একো ইফেক্ট হ'ব নালাগে একো নষ্ট হ'ব নালাগে কথা আমাৰ স্পষ্ট সচিবালয়ৰ যোনটো আক্ৰমণ হ'ল এইটো বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ 3জন বিষয়া জড়িত আছে বুলি কৈছে আপুনি কথাটো কি আচলতে গোটেই ঘটনাটো আমি জানিব বিচাৰিছোঁ ঘটনাটো আমি অসম চৰকাৰৰ ওচৰত আমি যিহেতু আমাৰ জুডিচিয়েল পাৱাৰ নাই বিটিচি বা কম পাৱাৰ নাই সেইটো সকলোৱে জানে সেই হিচাপত আমাৰ কোনো এনেকুৱা কোন দোষী নহয় সেইটো বিচাৰ কৰাৰ কোনো আমাৰ বিটিচিত ব্যৱস্থা নাই সেইকাৰণে আমি অসম চৰকাৰক দাবী জনাইছোঁ যে ইমিডিয়েটলি এই আক্ৰমণৰ ওপৰত জুডিচিয়েল ইনকুৱাৰী হ'ব লাগে ইয়াত কোন জড়িত হয় কোন জড়িত নহয় সেইটো আৰামত ওলাই যাব যি দুজনক ইতিমধ্যে কংগ্ৰেছে মানে 22টা সমষ্টিত টিকেটৰ কাৰণে 1 কোটি বা 10 কোটি টকা প্ৰাৰ্থী যোনে মানে টিকেট লাগে ডিমাণ্ড কৰি আছে কোনে আমাৰ চিফ মিনিষ্টাৰে কৈছে যে কংগ্ৰেছত 26ৰ কাৰণে 1 কোটি বা 10 কোটি বেলেগৰ কথা কিয় ডাঙৰে কি কাৰণত কৈছে নিশ্চয় কিবা এটা আছে কি কাৰণে কৈছে এইটো ৰাজনীতিৰ কথা এইটো কংগ্ৰেছ আৰু বিজেপিৰ মাজত কি ডিবেট চলি আছে সিহঁতৰ মাজত হ'ব মোৰ লগততো হোৱা নাই মোৰ লগত হ'লে মই ৰিপ্লাই দিম বেলেগৰ কথাটো মই কিয় ক'ম এনডিএ ডেপুটি চিফ তাৰমানে ৰেহন ডিমাৰ কথা হৈছে এইটো ব্যক্তিগত কথা আমাৰ দলৰ সিদ্ধান্ত নহয় এইটো দেই অ'কে থেংক ইউ